কালিৰ পৰা কাৰ্বি আংলং অটোনমাছ কাউন্সিল তৰফৰ পৰা যিবিলাকৰ পিজিআৰ বিজিআৰ ইনক্ৰচাৰ আছে তেওঁলোকৰ কাৰণে কালিৰ পৰা আমি নটিচ দিয়া হ'ব। তাৰ লগত আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যিটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন সেইটো আমি স্কিম বনাব লাগে বুলি কৈছে, মানে SOP বনাব লাগে বুলি কৈছে, সেইটো আমি কালিৰ পৰা আৰম্ভ কৰিম। আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ যিমানখিনি কাৰ্বি আংলঙত ইনক্ৰচাৰ আছে সেই গোটেইখিনি ইনক্ৰচাৰত আমি এটা চেল বনাম। তেওঁলোকৰ সেই চেলটো কোন কোন এৰিয়া ইনক্ৰচাৰ আছে, কলনি চাৰ্কুল আৰু য'তে আমাৰ চিমিনিয়ান চাৰ্কুল, ডিফু চাৰ্কুল, দংকামকাম ৰেভিনিউ চাৰ্কুলৰ এলেকা গোটেইখিনি ইনক্ৰচাৰ মানুহবিলাকক আমি সোনকালে ইভেকশ্যন কৰিবৰ কাৰণে আজি মিটিঙত সিদ্ধান্ত লৈছোঁ। তাৰ বাহিৰেও যিবিলাকৰ পিজিআৰ